ভগৱান কৃষ্ণ আমি সকলোৱে জানো যে পৰম ব্ৰহ্ম, পৰম আনন্দ, যিটো আমি জীৱই যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমি অভাৱত ভুগি আছোঁ। আপোনাৰ মোৰ যে অভাৱ, আমি যে নিজকে খালীপন ভাবি থাকোঁ, এইটো লাগে সেইটো লাগে সেইটো লাগে, কিয়? এই অভাৱটো পূৰ্ণ তেতিয়া হ'ব যেতিয়া আমি পূৰ্ণ ব্ৰহ্মক লগ পাম। সেইজনে হৈছে পূৰ্ণ ব্ৰহ্ম, যাৰ পৰা আঁতৰি আমি আহিছিলোঁ। মামেবংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, এই যিমান জীৱ আছে চব মোৰ অংশ। যেনেকৈ ঠাণ্ডা দিনত যেতিয়া জুই ফুৱাই থাকে, তাত যদি খৰি এডাল লৰাই দিয়ে কি হয়? তাৰ পৰা স্ফুলিংগবিলাক ওলায়। যে স্ফুলিংগবিলাক যেনেকৈ ওলাই আহে, তেনেকৈ ভগৱানৰ উদৰৰ পৰা আমি জীৱবিলাক ওলাই আহিছোঁ সৃষ্টিৰ আদিত। আমি তেতিয়ালৈকে সম্পূৰ্ণ হ'ব নোৱাৰোঁ যেতিয়ালৈকে আমি মূললৈ নাযাওঁ। আৰু সেই মূলটো পাবৰ কাৰণেই জীৱই প্ৰতিদিন চেষ্টা কৰি আছে। এই মূলটো কোন? বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে। কাৰো লগত কাৰো মিল নাই। আপোনাৰ মোৰ কাৰো লগত কাৰো মিল নাই। এইকাৰণে আমি চিনি পাওঁ এজন অমুক এজন তমুক, দেখিলে গম পাওঁ। আনকি আমাৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে। এই অকণমান জেগাখনো ভগৱানৰ এনেকুৱা সৃষ্টি, এইখনো কাৰো লগত কাৰো নিমিলে। আঙুলিৰ চাপ, ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ কিন্তু মিল আছে। সেইটো কি? প্ৰত্যেকজন মানুহে এটা বস্তু বিচাৰি আছে, সেইটোৱে হৈছে আনন্দ। চবকে লাগে। সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল সমস্তৰে প্ৰিয় কোনটো? বিষ্ণু, ভগৱান কৃষ্ণ। কিয়? কাৰণ আনন্দ সকলোকে লাগে। আৰু আনন্দ মানে কি? বেদত কৈছে, তৈত্তৰীয় উপনিষদ ৰসু বৈশ্যহ, সেইজনে আনন্দ। সেইজন কোন? সেইজনে পৰমাত্মা। পৰমাত্মা কোন? প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক, পৰমাত্মা বুলি তেবে কহে মাধৱ ক। মাধৱ কোন? মা মানে লক্ষী, ধৱ মানে স্বামী। লক্ষীৰ স্বামী কোন? বিষ্ণু, ভগৱান কৃষ্ণ। কৃষ্ণ মানে আনন্দ। আমি প্ৰত্যেকজন 800 কোটি মানুহে কেৱল এটা বস্তুৰ পিছত দৌৰি আছো, সেইটোৱে হৈছে আনন্দ। সেইজন লাগিলে মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আস্তিক হওক, নাস্তিক হওক, ৰজা হওক, প্ৰজা হওক, ভিক্ষাৰী হওক, মহাজন হওক, যোনে নহওক কিয়, চোৰ হওক, পুলিচ হওক, এক্সট্ৰিমিষ্ট হওক, আৰ্মি হওক, চবকে এটা বস্তু লাগে মাত্ৰ, সেইটো হৈছে আনন্দ। আনন্দ পাম ক'ত এতিয়া? সেইটোৱে ডাঙৰ কথা। তাৰ কাৰণে এইবিলাক কাহিনী আমাক দিছে। সেই আনন্দটো বিচাৰি আছো আমি। এই আনন্দটো পাবৰ কাৰণে 3টা তত্ত্ব দেখুৱাইছে শাস্ত্ৰত। এক হৈছে ভগৱান, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এক হৈছে তটস্থ বা নিউট্ৰেল শক্তি জীৱ। আমিবিলাক হৈছোঁ জীৱ। আমাক আনন্দ লাগে। আনন্দ পোৱাৰ জেগা আছে মাত্ৰ দুখন, ফিল্ড দুখন, ক্ষেত্ৰ দুখন। এফালে ভগৱান, এফালে তেওঁৰ বহিৰংগ শক্তি। এই সংসাৰ এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত যত যিমান আছে, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচৰ ঘুমতি যায়, চব মায়াৰ সৃষ্টি, মায়াৰ অধীনত আছে। এতিয়া আমাক যিটো আনন্দ লাগে আমি ক'ত পাম? সেইটো বুজিবৰ কাৰণে প্ৰথমতে জানিব লাগিব মায়া মানে কি, ভগৱান তত্ত্ব কি। আমি য'ত বিচাৰি ফুৰিছোঁ ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ দুৱাৰ, খাদ্য, কিবা কিবি আনন্দ বিচাৰি ফুৰিছোঁ, আচলতে আছেনে নাই তাত আনন্দ? আনন্দ ক'ত পাম? তাৰ কাৰণে বুজিব লাগিব মায়া মানে কি, ভগৱান মানে কি। মায়া সংস্কৃতত মা মানে নাই, ইয়া মানে য'ত, য'ত বস্তুটোৱে নাই। চতুশ্লোকী ভাগৱত, এই ভাগৱত ভাগ 18,000 শ্লোকলৈ বিস্তৃত কৰাৰ পূৰ্বে সৃষ্টিৰ আদিত ভগৱান নাৰায়ণে ব্ৰহ্মাক মাত্ৰ 4টা শ্লোকত ভাগৱত দিছিল, যাক আমি চতুশ্লোকী ভাগৱত বুলি কওঁ। চতুশ্লোকী ভাগৱতৰ 2য় শ্লোকটোত মায়াৰ বিষয়ে বৰ সুন্দৰভাৱে তাত উদ্ধৃতি দিছে। ঋতৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 ভাগৱত 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোকত মায়াৰ বিষয়ে কৈছে। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধ ভাগৱতত সকলোৱে বুজিব পৰাকৈ সুন্দৰভাৱে বৰ্ণনা কৰিছে। অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। য'ত যিটো বস্তু নাই তাত আমি আছে বুলি ভাবি দৌৰি ফুৰিছো। বুজি পাইছে নাই? যিটো নাই। এখন স্কুলত 2টা ল'ৰা আছিল, অতি বদমাছ,
নাম দিছিল জয় বিজয়। সদায় এটা ধান্দাত থাকে কেনেকৈ ক্লাছ ক্ষতি কৰোঁ, আৰু সদায় সিহঁত দুটাই বাহানা কৰি নিজৰ ক্লাছ ক্ষতি কৰে। এদিন দুয়োটাই প্লান কৰিলে যে গোটেই স্কুলৰ ল'ৰা ছোৱালীক ক্লাছ ক্ষতি কৰাব লাগিব। আৰু লগে লগে প্ৰিন্সিপালৰ 3টা ছাগলী আছিল, বগা বগা সুন্দৰ ছাগলী। দুয়োটাই স্কুল ছুটিৰ সময়ত ধৰিলে, ধৰি পেলাই তাত নাম্বাৰিং কৰিলে। এটাত লিখিলে 1, এটাত লিখিলে 2, আৰু 3 নম্বৰৰ ছাগলীটোত লিখি দিলে 4। আৰু য'ত ভগা চকী টেবুল ইত্যাদিবিলাক থয় ষ্ট'ৰ ৰুম এটাত, তাত ছাগলীকেইটা সোমোৱাই বাহিৰৰ পৰা বন্ধ কৰি থৈ দিলে। সন্ধিয়ালৈকে ছাগলী নহা দেখি প্ৰিন্সিপালে চকীদাৰজনক মাতি ক'লে যে মোৰ ছাগলী নাই, গতিকে তুমি অলপ চোৱা, স্কুলৰ কেম্পাছ চাৰিওফালে ৱাল আছে, গেট আছে, বাহিৰলৈ যাব পৰা নাই, ক'ৰবাত ইয়াতে লুকাই আছে। চকীদাৰে চাৰিওফালে বিচাৰি আহি ক'লে ছাৰ নাপালোঁ। বোলে এইবিলাক মই নাজানো, কাইলৈ প্ৰাৰ্থনাৰ সময়ত ষ্টুডেণ্টছক ক'বা, ছাত্ৰ ছাত্ৰীবিলাকে বিচাৰিব, পটককৈ পাই যাব। বোলে হ'ব। আৰু নেক্সট দিনা যেতিয়া প্ৰাৰ্থনা সভাতেই চকীদাৰজনে ছাত্ৰ ছাত্ৰীসকলক ক'লে ছাৰৰ ছাগলী কেইটামান হেৰাইছে, তোমালোকে বিচাৰি লোৱা, তাৰপাছত নিজৰ নিজৰ ক্লাছত যাবা। ছাত্ৰ ছাত্ৰী উৎফুল্লিত হৈ গ'ল, ক্লাছ কৰিব নালাগে। আৰু চাৰিওফালে ছাগলী বিচাৰি গুচি গ'ল। এই জয় বিজয়ে মনে মনে গৈ ৰুমটো খুলি দিলে। খোলাৰ লগে লগে তিনিওটা ছাগলী তিনিফালে দৌৰ মাৰিলে। কোনোবাই এফালৰ পৰা কৈছে 1 নম্বৰটো পালোঁ, কোনোবাই কৈছে 2 নম্বৰটো পালোঁ, আৰু কোনোবাই কৈছে 4 নম্বৰটো পালোঁ। এতিয়া কোনটো বিচাৰি ফুৰিছে? আছেনে নাই 3 নম্বৰটো? বছ চিধা কথা সেইটোৱে। যেনেকৈ স্কুল ছুটীলৈকে তেওঁলোকে 3 নম্বৰৰ ছাগলীটো বিচাৰি হাবাথুৰি খাই ফুৰিছে, আমিও আমাৰ জীৱনটো তেনেকৈ ধন টকা পইচা পুত্ৰ পৰিবাৰ খোৱা বোৱা ইত্যাদিত আনন্দ বিচাৰি ঘূৰি ফুৰিছোঁ, য'ত সেইটো বস্তু নায়েই। অবস্তুক দেখাৱই বস্তুক আৱৰি। তে আনন্দ আছে ক'ত? তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশহ, সেইজনেই আনন্দ স্বৰূপ। কোনজন? যিজন পৰমাত্মা, যিজন ভগৱান। আৰু সেইকাৰণে কৃষ্ণ শব্দৰ অৰ্থ উদ্যোগত লিখিলে মহাভাৰতৰ, কৃষি ভূ বাচক শব্দ নচ নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিলে ঘোষাত কৃষ্ণ শব্দৰ অন্বয় অৰ্থ, কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰ মানে যদি আপোনাক মোক আনন্দ লাগে, যদি মানে লগাটো লাগেই, নলগালৈকে আমাৰ অভাৱ, নলগালৈকে আমি অসম্পূৰ্ণ। যেতিয়ালৈকে আমি নাপাম আনন্দ, সেই পৰম আনন্দক লগ নাপাম, প্ৰত্যেকটো জীৱ অসম্পূৰ্ণ হৈ থাকিব, অভাৱত ভুগি থাকিব। সম্পূৰ্ণ সেইদিনা হ'ব যিদিনা পৰম আনন্দক তেওঁলোকে হৃদয়ত উপলব্ধি কৰিব পাৰিব। আৰু সেইটো ক'ত আছে বুলি কৈছে? ভগৱানত। কিন্তু আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে আপোনাক গোটেই টেষ্ট কৰি এখন প্ৰেছক্ৰিপশ্যনত লিখি দিছে যে মেডিচিনকেইটা লৈ যাবা। আপুনি মেডিচিন বিচাৰি এতিয়া ক'ত যাব? আমাৰ প্ৰায়বিলাক হোটেলত গৈছে, কোনোবা কাপোৰৰ দোকানত গৈছে, কোনোবা ধাবাত গৈছে, কোনোবা হাৰ্ডৱেৰ শ্বপত গৈছে। কিয়? ফাৰ্মাচীৰ লগত অহিনকুল সম্পৰ্ক। কোনোদিন মই প্ৰতিজ্ঞা কৰি থৈছোঁ, মই চবলৈকে যাম, কিন্তু মই ফাৰ্মাচীত ভৰি নিদিওঁ। আমাৰো গতি একেই। আনন্দ লাগে কিন্তু কৃষ্ণৰ ওচৰত নাযাওঁ, আনন্দ লাগে কিন্তু কৃষ্ণত শৰণ নলওঁ। কিয়? শংকৰদেৱে কৈ থৈ গৈছে, আমি কেলে মানিম? বুজি পাইছেনে নাই? আপুনি নামানিলেও মানিলেও যিটো শাস্ত্ৰৰ কথা কৈ গৈছে, যেতিয়ালৈকে কৃষ্ণত শৰণ নহ'ব, কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। সেইকাৰণে কৃষ্ণৰ বিষয়ে কোৱা হৈছে সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, নিত্যানন্দ, দয়ানন্দ, প্ৰেমানন্দ। বছ কেৱল আনন্দ আৰু আনন্দ। যদি আনন্দ লাগে তেতিয়াহ'লে কৃষ্ণৰ ওচৰ চাপিবই লাগিব, তাৰ বাহিৰে গতি নাই।